নমস্কাৰ, মই অনামিকা। পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পিক্সি পিখা চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। এতিয়া বাজিছে 6টা বাজিছে সন্ধিয়া। আমি এতিয়া যাব লৈছোঁ, গোটেইকেইটা যাম, মা, মই আৰু হাজবেণ্ড আৰু টিকলি হস্পিটেল যাম। মানে আমাৰ মাহঁতৰ ঘৰৰ ওচৰৰে খুৰা আৰু খুৰী হস্পিটেলত আছে, মানে খুৰাৰ কেঁচুৱা এটা আছে, সেই খবৰ ল'বলৈ যাওঁ। ওচৰতে আছে যিহেতুকে খবৰ এটা কৰি আহোঁ। মই গমেই পোৱা নাছিলোঁ ইয়াতে ধেমাজিতে আছে বুলি। আজি ঘৰৰ ওচৰৰ দাই এজনী ফোন কৰি কৈছে আৰু তাতে আছে বুলি, সেইকাৰণে এতিয়া ওলালোঁ। দিনত হাজবেণ্ডৰ ডিউটি আছিলে যে দিনত যাব নোৱাৰিলোঁ আৰু এতিয়া ওলাই আহিছোঁ। বলক তেন্তে গৈ লওঁ। আৰু খুৰীক মই লগেই পোৱা নাই বিয়া হোৱাৰ পৰা, আজি লগ পামহে। মানে কি হয়, মই আগেই বিয়া হ'লোঁ, খুৰী পিছত বিয়া হৈছে যে মই লগ পোৱাই নাই। তেওঁ বেলেগত থাকে মানে চাকৰি সূত্ৰে, সেইকাৰণে আজি লগ পাম। বাকী আপোনালোকে চাই থাকিব ভিডিঅ'টো। ফুফু যোৱানে? ফুফু যোৱানে? যাবা নাই ফুফু? অঁ দেউতা গাড়ী চলালেই, গাড়ী ষ্টাৰ্ট দিলেই নেকি? বোলা 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 যাওঁ দেই বোলা। সেয়া যাওঁ দেই। এয়া আমি হস্পিটেল পালোহি আৰু খুৰীহঁত আছে ফাৰ্ষ্ট ফ্ল'ৰত, তালৈকে এতিয়া গৈ আছোঁ। কিয় পানীটো খাই থাকিব লাগে আৰু কি লাগে ক'লৈ লগ হস্পিটেলৰ পৰা আহি আমি চেণ্ডেলৰ দোকানলৈ আহিলোঁ। মাৰ চেণ্ডেল ল'বলগীয়া আছিলে, তাকেই ল'লোঁ। আৰু এইফালে চাই চাওকচোন, মোৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে চেণ্ডেলৰ। তাৰপাছত চেণ্ডেল লৈ পেলাই আমি আকৌ বিশাললৈ গ'লোঁ। বেটেৰী বস্তু কেইটামান আনিবলগীয়া আছিলে, তাকে লৈ ল'লোঁগৈ। তাৰপৰা আহি পাওঁ মানে দেৰিয়ে হ'ল। তাৰপিছতে ঘূৰি আহি ভাল লাগিছে। কালি হস্পিটেল গৈছিলোঁ যে, তাত গৈ আৰু ভিডিঅ' কৰিবলৈ লাজ লাগিলে। মানে খুৰীহঁতকো প্ৰথম পাইছোঁ, তাৰপিছত খুৰীৰ মাহঁতো আছিলে, সেইকাৰণে অকণমান টান লাগিলে আৰু ভিডিঅ' কৰিবলৈ। তাৰপিছত সেইকাৰণে নকৰিলে। আহি পেলাই বজাৰ চজাৰ কৰিলোঁ, দেখিলে বজাৰ চজাৰ কৰিলোঁ, বিশালতো সোমালোঁ। তাৰপিছত মায়ে চেণ্ডেল ল'লে, তাৰপৰা আমি বিশালত সৰু সুৰা কিবা কিবি ল'লোঁ। আৰু তাৰপিছত আহি 8টা 9টামানেই বাজিলে। আহি আৰু ভিডিঅ' কৰিবলৈ একেবাৰে মন নগ'ল। তাৰপিছত এতিয়া 12:30মান বাজিছে। মই ভাত পানী বনাই খাই ল'লোঁ। আজি হাজবেণ্ডক খুৱাই নপঠিয়ালোঁ মানে, কাৰণ দেৰিকৈ উঠিলোঁ। কালি 1টা 2টামান বাজিলে, মানে টোপনি ধৰা নাছিলে। তাৰপৰা এনেই কথা পাতি থাকোঁতে মানে 1:30মানে বাজিলে। সেইকাৰণে আজি অকণমান দেৰিলৈকে হ'লোঁ। তাৰ হাজবেণ্ডেও ক'লে ৰাতিপুৱা বোলে খাই নাযাওঁ বুলি, আহি পেলাই খাম। সেইকাৰণে এতিয়া 12:30মান বজাতে খালোঁ। আৰু এতিয়া হাজবেণ্ড গ'ল। তাৰপাছত ভাবিছোঁ নাই, দুপৰীয়া মানে 4টামান বজাত চাহ খাবলৈ কিবা এটা বনাওঁ, একোৱেই নাই খাবলৈ। বিস্কুটনো কিমান খাম, বিস্কুট থাকেই বাৰু। সেইকাৰণে ভাবিলোঁ বজাৰৰ পৰা মুড়ি আনিছিলোঁ, তাৰপিছত আৰু গুৰো আছিলে, সেইকাৰণে বোলো মুড়ি লাৰুকে বনাওঁ। তাকে আপোনালোককো দেখুৱাবলৈ আহিছোঁ মইনো কেনেদৰে মুড়ি লাৰু বনাওঁ। একেবাৰে সহজ মুড়ি লাৰু বনোৱা, ব'লক চাওঁ তেন্তে। প্ৰথমে মই কেৰাহীখন পাতি ল'লোঁ। তাৰপাছত এটা বাতিৰ জোখাৰে 3 বাতি মুড়ি দিলোঁ। আৰু মুড়িখিনি মই 5 মিনিটমান গৰম হ'বলৈ দিলোঁ আৰু 5 মিনিটমান লৰাই ভাজি ল'লোঁ। তাৰপাছত সেইখিনি এখন কাঁহীত কাঢ়ি ল'লোঁ। তাৰপাছত সেই একেখন কেৰাহীতে মই কি কৰিলোঁ, যিটো বাতিৰ জোখাৰে মই মুড়ি দিছিলোঁ, সেই বাতিটোতে মই 1 বাতি গুড় দিলোঁ। আৰু গুড়টো মানে ডাঙৰ ডাঙৰকৈ কটা আছিলে, সেইকাৰণে মই 3 চামুচ পানী দিলোঁ। আৰু আপোনালোকে যদি মিহি মিহিকৈ কাটে তেতিয়াহ'লে আপোনালোকে পানী 1 চামুচ দিলেই হৈ যায়। তাৰপাছত মই গুড়খিনি 3 চামুচ পানী দিয়াৰ পাছত অকণমান লৰাই মানে গলি যাবলৈ দিলোঁ। তাৰপাছত যেতিয়া গুড়খিনি গলি হ'ল, তেতিয়া আকৌ সেই বাতি এটাতে পানী অকণমান লৈ মই টোপাল এটা লৈ চালোঁ। টোপালটো যদি পানী দিয়াৰ লগে লগে যদি লদা হৈ যায়, তেতিয়াহ'লে গম পাব মুড়িখিনি দিব পৰা হৈছে। নহ'লে আৰু বেলেগকৈ আঙুলি এটাত মানে হেতাখনত লৈ আঙুলি এটাতো এনেকৈ চুই পেলাই লদা কৰি চাব। যদি লদা হৈ যায় তেতিয়াও তেনেকৈও চাব পাৰে। মই দুইটা কৰিয়ে চালোঁ। তাৰপাছত দুইটাতে দেখোন লদা লদা হৈ গৈছে। আৰু তেতিয়াই মই মুড়িখিনি দি দিলোঁ। মুড়িখিনি দিয়াৰ পাছত গেছৰ ফ্লেমটো অকণমান কমাই ৰাখিছিলোঁ। তাৰপাছত মই সেইখিনি মিক্স কৰি ল'লোঁ। ভালদৰে মিক্স কৰি ল'ব। তাৰপাছত গেছটো অফ কৰি লাৰুখিনি বনাব পাৰিব। লাৰুখিনি একদম মানে বহুত গৰম হৈ থাকে, অকণমান লৰাই হাতখন মানে পানী নিদিব। মই প্ৰথমতে পানী দি লৈছিলোঁ, হাতখন গৰম হৈ মানে হাতখন পোৰাৰ কাৰণে। যিকেইটা মই পানী দি লৈছিলোঁ সেইকেইটা অকণমান সেমেকিলে। পানী দি নল'ব। মই আকৌ নেক্সট যিদিনাখন ট্ৰাই কৰিছোঁ, এইটো নেক্সট দিনাৰ ভিডিঅ' হয়। আৰু তেতিয়া মই পানী দি নমঠিলোঁ, সেইকাৰণে মানে ধুনীয়া মচমচীয়া হ'ল আৰু খাবলৈ বহুত ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকেও ট্ৰাই কৰিব পাৰে, একেবাৰে সহজ হয় খাবলৈ, কিন্তু মজা লাগে। কষ্ট
বহুত গৰম দেই। বস্তু আনি বনাবা বুলি, বস্তু ঘৰুৱা বস্তু বনাই চাহৰ লগত খাবা বুলি যে আজি চোৱাহি আকৌ আজি নাৰিকল আৰু হেৰি এটা আনি দিবচোন, চব্জি এনেকৈ দেই। অফ নাই কৰা নেকি? আনি দিবা নাই? আনি দিবাচোন দেই, নাৰিকলৰ লাড়ু বনাম। মেলি হ'ল এতিয়া, একদম হাত চাত পুৰি গ'ল। চালোঁ দেই, এয়া বনাই মেলি বেছি নহ'ল, 3 বাতিত কেইটা ওলালে ৰ'ব হিচাপ কৰি লওঁ। 1 2 3 4 5 6 7 20টা ওলালে। দুদিন মানে 4-5 দিনৰ কাৰণে চাহ খাবলৈ হৈ গ'ল। এনেদৰে আপোনালোকেও বনাব পাৰে, সহজে দেখোন একদম মানে অকল গুড় আৰু মুড়িহে লাগিছে, বেছি পইচাও খৰচ, আপোনালোকে ধুনীয়াকৈ বনাই ল'ব পাৰিব। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ ইমানেই, বাই বাই।